Honorable. So hey guys, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভাল আছে, ভাল লাগিব। তো যিহেতু সকলোৱে গম পাইছে আমি যাব লৈছোঁ অল আছাম ৰাইড আৰু আজি হৈছে 13 জুলাই। সেইবাবে আমি ৰাতিপুৱাতে একদম ওলাই গ'লোঁ এইফালে পবিত্ৰ চাইকেল পেক কৰি আছে, এইফালে মোৰ চাইকেল, এইফালে দুটা আহি গ'ল আগুৱাই দিবলৈ আৰু আগত ৰখি আছে, এইফালে মা আছে আৰু পোৱালি। আৰু এতিয়া আমি যাব লৈছোঁ ঘৰৰ পৰা, এইফালে চব ৰেডি, হেলমেট এনেকৈ লৈ আহিলোঁ। তো এতিয়া ৰাস্তাত গৈ সকলোবোৰ কৈ আছোঁ বাৰু, এতিয়া মানে দেৰি হৈছে যিহেতু সকলোৱে ৰখি আছে, তো চাই থাকক, গৈ থাকক। আজি ঘৰৰ পৰা ওলাই গৈছোঁ এতিয়া তাকে অঁ যাবা থাক ফোন কৰোঁ ফাইনেল ওলাই দিলোঁ ঘৰৰ পৰা এতিয়া, গৈ থাকক। এইফালে দেৱ আহি গ'ল চাব এইফালে। এইফালে চাওক এইবিলাক গাইজ ইয়াতে ইমান মানুহ লগ পাই গৈছোঁ, ভাল লাগিছে আকৌ হয়নে ঘৰতে। সি মানে স্কুটিত আহি গ'ল আমাৰ, সি চাইকেল থৈ পিনে। এই নহয় আমাৰ বেগটো বান্ধোতে বহুত প্ৰব্লেম দি দিলে আকৌ। ফাইনেলি ওলাই দিলোঁ এতিয়া, টানিব নালাগে বাৰু বহুত। ৰাস্তা একদম খালী, যিহেতু ৰাতিপুৱা ওলাইছোঁ, আৰু ৰাতিপুৱা ওলাব লাগিছে কিন্তু এতিয়া ৰ'দটো দি দিলে, উপায় নাই, এতিয়া ওলাই দিছোঁ। পিছফালে লোৱা সেইবিলাক আহি চাওক। গাইজ ছাপোৰ্ট কৰক এতিয়া সকলোৱে। চোৱা ৰ'দটো দেখিও পাইছে কেনেকুৱা ৰ'দ দিছে, এইখন ৰ'দত কি হ'ব নাজানো, সেইকাৰণে ৰাতিপুৱা ওলাম বুলি ভাবিছিলোঁ, কিন্তু তথাপি এই বেগটো বান্ধোতে বহুত প্ৰব্লেম দি দিলে, দেৰি হৈ গ'ল। ফাটিব ন ৰ'দৰ পৰা চেছ। কেইটা বজাত হ'লি তই? মই 1 বজাত শুলো পাওঁ, কিন্তু ৰাতিপুৱা কাৰেণ্ট গ'লগৈ, মোৰ টোপনি ভাঙি গ'ল। চোৱাই এতিয়া আছোঁ তিনিআলি, এইফালে ছাবস্ক্ৰাইবাৰ লগ কৰিলে গাল, এইফালে কেইটামান দেখা আছোঁ পৰক। এইকেইটা বেগটো মানে বহুত টাইম হ'ল আকৌ, বহুত আহিলে। চাৰে ছটা চ' ইয়াত ৰিল দুটামান শ্বুট কৰি লওঁ, তাৰপিছত আকৌ লং বুলি লওঁ। চ' বৰ্তমান আছোঁ ধেমাজি বিষ্ণু মন্দিৰৰ ভিতৰত, আৰু এইফালে ভাড়া লগ কৰি গ'লোঁ, বহুত ছাপোৰ্ট কৰিছে সিহঁতে, একদম থেংক ইউ দেই। এনেকৈ ছাপোৰ্ট কৰিব লাগে সকলোৱে ছাপোৰ্ট কৰিছে, ভাল লাগিছে বহুত। এইফালে সেৱা ল'ব আহি গ'লোঁ। অঁ ইউটিউবত দি থাকিম, চাই থাকিব। এতিয়া আমি ওপৰত ভিডিঅ' কৰিব কৈছে কাৰণে দেখা গ'লে সেইকাৰণে ওপৰত আহি গ'লোঁ। কি ধুনীয়া ভিউ একদম। এইফালে আমাৰ ধেমাজি বিষ্ণু মন্দিৰ। ইয়াৰ পৰা ওলাব ল'লোঁ, যোৱা কিন্তু ইয়াতে বহুত হৈছে দেই, ভাল লাগিছে। আৰু যিটোৱে ছাপোৰ্ট পাইছোঁ ৰাইড যোৱা আগতে, ৰাইড কৰি পিনে আৰু ছাপোৰ্ট পাম বুলি আশা আছে। দাদা 1 মাহ পাছত লগ পাই আছোঁ। এইফালে ছাপোৰ্ট কৰিবা বুলি ভাবিছোঁ। বহুত ল'ৰা গ'ল, মৰম লাগে হয়নে? য়েছ য়েছ।
আৰু মই ইনষ্টাগ্ৰামৰ ফোন নম্বৰ দি দিলোঁ চাই থাকিব তাতে ফোন চোন কৰিব মানে মই যিহেতু আইফোনৰ ভিডিঅ' বনাব লাগে ন এণ্ড্ৰইডৰ ফোন নম্বৰ দি দিলোঁ ৰিভিল কৰিলোঁ ষ্টৰি দি দিলোঁ যোনে লগ কৰিলে ফোন মাৰিব তাত চ' গাইছ ইয়াত বহুত ল'ৰা লগ খালোঁ এইফালে চাওক এই না তই তেল বাবা পইচা দিয়া নাই যাম বুলি ক'লে নক'লে মানে ল'ৰাটো গান পাতি যাব এইফালে ভিতৰত আহি গ'ল এইফালে ইহঁতে চবেই ঘৰত যাব এতিয়া আমি এতিয়া ওলাই থাকিব লাগিব যিহেতু বহুত গৰম দিছে মই ভিডিঅ' আপলোড কৰিব পৰা এনেকুৱা নেচলোঁ ৰাইড গ'লে এনেকুৱা প্ৰব্লেম হয় আৰু মোৰ চাৰ্জটো দিব পৰা নাই ইমান গৰম এইফালে খুলি গৈছিলে বেগটো আকৌ বান্ধি দিলোঁ চাৰ্জৰ প্ৰব্লেম হৈছে গৰমত চাৰ্জ নলয় নেটৱৰ্কো নচলে এনেকৈ গৈছোঁ আৰু নাম্বাৰটো মই ৰিভিল কৰিলোঁ যিহেতু আপোনালোকে ফোন কৰিব এইটো নাম্বাৰতে যোনজন লগ কৰিব চ' এতিয়া সিহঁতক গৈ থাকক নেকি বাই 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 একমাহ পাছত লগ পাম সকলোকে একমাহ পাছত চ' গাইজ গৈ থাকক এতিয়া বাই বাই দেই গৈ থাকক গাইজ একমাহ পাছত লগ পাই আছোঁ একমাহ পাছত গৈ থাকক এতিয়া গাইজ একমাহ পাছত লগ পাইছোঁ বেয়া লাগিছে লগ হ'ব কিন্তু উপায় নাই যিহেতু গৈ আছোঁ ৰাইড যাব লাগিব এইফালে ছাপোৰ্ট চ' গাইজ ইমান ৰ'দ দিছে মানে ব্লগ বনাব মন যোৱা নাই যিহেতু বহুত গৰম ন অৱস্থা চাওক চশমা হেলমেট মাস্ক চব লগাই লৈছোঁ সেইটো বহুত ৰ'দ দিছে গৰম আগত গৈছে চাহ লগা ব্লগ বনাইছোঁ চাওক আৰু গাইজ চাহ ৰাস্তা মূৰলৈ হেৰাই গৈছিলে মানে বেগত লগাই দিছিলোঁ ন চাহ লগাই পিনে বেগৰ পৰা পৰি থাকিলে তাৰপৰা আকৌ উঠাই লৈ আহিলোঁ মানে মানুহ এজনে উঠাই আছিলে তাৰপিছত দেখিলোঁ তাৰপৰা লৈ আহিলোঁ গৈ পিনে পালোঁ বাচিলোঁ নহ'লে কি হ'লহেঁতেন গৰম কিন্তু বহুত দিছে দেই গাইছ গৰম আজি 38 ডিগ্ৰীমান দিছে একো নাই গৈ থাকোঁ চাই থাকক চ' গাইছ এতিয়া গৈ আছিলোঁ গৰম পাবহি হৈছোঁ আৰু এইফালে ভাইটিক এজন নকৰিলোঁ বহুত কেইজন ভিডিঅ' চাই আহিলোঁ ভিডিঅ' চাই ন অঁ ফুল ছাপোৰ্ট একদম ভাল লাগিছে এনেকৈ ছাপোৰ্ট কৰি থাকিলে ভাল লাগে আৰু এতিয়া গৰম পানী আৰু বেছি দূৰ নাই গাইছ হ'লে ভাইটিক এজন ৰাইড কৰি আছে চাইকেল লৈ পিনে সেইটো মামা চাইকেল চাওক মামা চাইকেল লৈ আহি গ'ল জোচ সেনেকুৱা জোচ থাকিব লাগে সকলোকে আৰু মোবাইল যিহে গৰম হৈছে বহুতে ফোন মাৰি আছে তাহলে মামা চাইকেল পুৰা জোচ নেকি পুৰা এইফালে চাওক মামা চাইকেল চাওক চবেই এইফালে আৰু এটা আছে ডাবল কৰি এড কৰিবা ৱাহ খাতৰা বঢ়িয়া চবে ফাইনেলি সেই ধুনীয়া জেগাডোখৰ পালোহি এই চাওক মজা ন এই চাওক এনেকুৱা শান্তি কৈছোঁ ন গোটেই ৰাস্তাত এনেকুৱা পালে কথাই নাই আৰু আৰামছে গৈ থাকিম NSPC যাবা ন সকলোৱে এড কৰিছে গৰমখনত ছাপোৰ্ট কৰি জেগাডোখৰ गन्ने का जूस 20 रुपये गन्ने का जूस गन्ने का সকলোৱে খাব পাৰিব এইফালে গন্নে का जूस সকলোতে गन्ने का जूस বিকি আছে গাইছ এই দাদা বঢ়িয়া যায়গৈ আনো যাবা দেই অঁ ভালকৈ যাবা এইটো চশমাটো ভাঙি থাকিলে আৰে এইটো কিয় হুই ওলালো সোমালো গাইছ ভাল লাগে ন নটটো মাৰি লওঁগৈ গাইছ কিছুমানে কয় ষ্টিং আৰু চাপৰি পাবজি লাগি গ'ল পাবজি খোৱা বস্তু কিন্তু চাপৰি নহয় কেতিয়াও মানুহবিলাক চাপৰি হয় নাই চবে যেতিয়া হোটেল সোমাই গ'লোঁ এতিয়া ভাত খাব লাগে নিৰামিষ ভাত লাইভত আছোঁ নহয় গৰমত নিৰামিষ ভাত খোৱা মাংস নাযায় আৰু চবে ভাত চাত খোৱা গ'ল এতিয়া ওলাই দিওঁ আমি যে ভাষা খালোঁ ইফালে চাইকেল সেইবোৰ কিনি লওক সেইটো চাপোৰ্ট আছে গাইছ হোটেলত ভাত খাই আকৌ ওলাই আহিলোঁ এতিয়া ভাত তাত খালোঁ নিৰামিষ ভাত ভালে লাগিলোঁ আকৌ এতিয়া ওলাই দিওঁ ৰ'দ কিন্তু ঘুগুলা ৰ'দ দিছে সেইটো 38 ন কালি অলপ কম হ'ব নহয় ইয়াতকৈ চাগে কালি অলপ কম দিব ৰ'দটো কম দিব কেনেকুৱা দিব নোৱামুটি আছে কিন্তু নোসোমাওঁ বন অলপ দেৰি হৈ যাব সোমালে মানে তাৰ ভিতৰত সোমালে মানে আহিব মন যায় সেইকাৰণে
চ' গাইজ আপোনালোকে নক'ব যে এটা মন্দিৰত সেৱা কৰিবৰ কাৰণে সোমাব কাৰণে টাইম পোৱা নাই তহঁতে, সেইটো কথা নহয়। যিহেতু বহুত গৰম দিছে ন, আৰু তাত সোমালে আহিব মন নাযায়, এনেকুৱা ঠাণ্ডা জেগাটো তাত সোমালে আহিব মন নাযায়। আৰু আমাৰ আজি ডেষ্টিনেশ্যনটো কভাৰ কৰিব লাগিব নাৰায়ণপুৰলৈকে, সেইকাৰণে সোমালোঁ ন। হয় কিছুমানে কমেণ্ট কৰি ক'ব তহঁতে মন্দিৰত সোমাব তাত টাইম নাপালি হয় নাই, এইটো আমিয়ে বুজি পাইছোঁ ন। কিন্তু আগতো মন্দিৰ আছে, সোমাম, টেনশ্যন নল'ব, আগতো মন্দিৰ আছে। পদুমণি আছে অঁ পদুমণি সোমাম, পদুমণি অলপ। এতিয়া সোৱণশিৰি কলেজ চাওঁ, যোৱামুখৰ সোৱণশিৰি কলেজ। ফেচ বহুত গৰম, ৰখি চাব উপায় নাইকিয়া হৈ গৈছে নাই। নৰখোঁ বুলি ক'লেও অলপমান ৰখাৰ পিছত জছটো বাঢ়ে, আকৌ কমি যায়গৈ, আকৌ ৰ'দটো কিমান 37 হৈ গ'ল, অলপ পাছত 38 হ'ব। 38 ডিগ্ৰী দিছে আৰু বাঢ়িব আছে একমাহ পিছত। চ' গাইজ ফাইনেলি সোৱণশিৰি নদী পাবহি হ'লোহি, মানে ব্ৰিজ, সোৱণশিৰি ব্ৰিজ। তাত AC হাৱা পাম চাগে ন, AC কা হাৱা, ঠাণ্ডা বতাহ মাৰিছে বে ইয়াত। ফাইনেলি ইফালে সোৱণশিৰি ব্ৰিজ, এইফালে চাওক, কি গৰম বে, হেঁপিয়াই গৈছোঁ গাইজ। এই গা ধুঙে নেকি তলত, মা কচম। ফালে গাইজ চাওক, এই ঠাণ্ডা বতাহ বে। এইফালে জনৰ মাজে গৈ আছোঁ, আৰু ইহঁতে এইফালে গৈ আছে, আৰু এইফালে ভিউ চাওক, ইমান ধুনীয়া ভিউ। আগত বতৰ ঠাণ্ডা মাৰি আছিলে, এতিয়া গৰম ভাবিছোঁ তলত গা ধুলোঁ নেকি, এনেকুৱা লাগিছে, গা ধুব মন গৈছে। চাওক কেনেকুৱা পানী চাই পিনে, মই ঠাণ্ডা পানী চাই পিনে গা ধুব মন গৈছে। উপায় নাই গাইজ, ঠাণ্ডা নাখাওঁ ঠাণ্ডা খাব লগা। চ' গাইজ অথনিতে পদুমণি আইহত ৰখিলোঁ, বহুত টাইম ৰেষ্ট কৰিলোঁ, শুই আছিলোঁ তলৰ পকাত, বাগৰি আছিলোঁ হয় নাই, ঠাণ্ডা হৈ গ'ল গাটো এতিয়া। আৰু ইফালে পিছফালে কাছ চাব, ইয়াত নহয় কাছ আছে, দেখিয়ে পোৱা নাই, ওলাব। সেইটো হাঁহ, মই কাছ বুলি আহিছিলোঁ পোৱালি। ইয়াত একদম ঠাণ্ডা ন, ঠাণ্ডা বেয়া গৰম দেই। ডাউন নিলে তুমি চাওক, ভৰি বিষাই গ'ল উঠাওঁতে। আৰু এতিয়া আছোঁ আমি বগী নদী, অলপ দূৰ আছে ৰাজদ্বীপ ভাইহঁতৰ ঘৰ পাই যাম। আৰু বাকী পিছফালে আছে এইকেইটা। এটা কথা কম গাইছ, বহুত ভাগৰ লাগিছে, মানে ভৰি বিষ হৈ আছে, বহুত দিনত চলোৱা নাই ন। এইকেইদিনত যিহেতু চলাব ধৰিছোঁ, বহুত দিন হৈ গ'ল, মই একদম ৰাইড যোৱা মই 1 বছৰ হৈ গ'ল প্ৰায় চলোৱা নাছিলোঁ, সেইকাৰণে এইকেইদিন চলোৱাৰ কাৰণে ভৰি অলপ বিষ হৈছে। উপায় নাই, এনেকৈ গৈ থাকিম। চ' গাইছ ফাইনেলি আহি ৰাজীৱক লগ পাই গ'লোঁ। এতিয়া আমাৰ আধা ৰাস্তা প্লেন কৰি দিছিলে নাযাওঁ বুলি, মোৰ শুনি পিনে মাথা চাথা বেয়া হৈ গ'ল নহয়, নাযাওঁ বুলি ক'লে। মই ভাবিছোঁ হোৱাইট না কিনিবি, এইটো হোৱাইট মাৰি দিম মই এইটো ইয়াক। কেনেকুৱা লাগিলে প্ৰেম? বেয়া লাগিলে মোৰ, মানে কিবা কিবি লাগি গৈছে, ৰাইডটো কেঞ্চেলে কৰি দিওঁ নেকি, সেইকাৰণে সিহঁতক ক'লোঁ মই হোৱাইট না কিনিবি, এইটো হোৱাইট না মাৰি দিম ওপৰত। এতিয়া ফাইনেলি ওলালে, আহিলে মানে, আৰু চম্পকত আহিছিলে গ'লগৈ, আৰু ই আছে মোৰ ড্ৰাইভাৰ। আগতে হেৰিও দেখিছিলে নহয়, লখিমপুৰ হেৰি যাওঁতে মিটাপত কি আছিলে, এইটো বস্তু ওলাইছে সি। খোৱা ভাল নেকি? গাইছ মই গৈ আছোঁ এতিয়া, আৰু সিহঁতে বহুত পাছত থাকি আহিলে। চ' গাইছ ইহঁতে ধুনীয়া হুইলি মাৰে, এতিয়া হুইলি এটা মাৰি দেখাব আৰামছে, একদম শ্ল'কৈ। মই চাওক কি ধুনীয়া, চাইডে গাড়ী আছে। বঢ়িয়া হ'ল, মজা। বল এই ইমান হেৰি পোৱা তাক হেভি লগা কাৰণে কি জানে, ষ্টাৰ্টিং কৰা 20 কিলোমিটাৰ নাই। হেল্ল', আমি এতিয়া লখিমপুৰত আছোঁ, লখিমপুৰ টাউনত।
অঁ গাইছ এইফালে ছাবস্ক্ৰাইব ফোন মাৰিছিলে মই তেওঁৰ নাম্বাৰ ৰিভিল কৰিলোঁ ন সকলোৱে ফোন মাৰিছে আজি পূৰা ফালি গৈছে আগফালে মই ফালোঁ অলপ কেনে অনলাইন হ'ব অনলাইন অনলাইন হ'ব থাকিব দে যাওঁ অঁ দাদা থেংক ইউ দে বেষ্ট অফ লাক দেই অঁ হেপী জাৰ্ণি অঁ চ' গাইছ এতিয়া আছোঁ লখিমপুৰত তাৰপিছত চাইকেল থোৱা আছে আৰু আমি এইখন দোকানৰ পৰা এতিয়া টেণ্ট লৈছোঁ এইখন টেণ্টখন আৰু এতিয়া দাদা বোলে আমাক কিবা গিফ্ট দিয়ে নেকি এডিট কৰি আছোঁ চাব বিচাৰোঁ গাইছ আপোনালোকে এই দোকানখন ভিজিট কৰিব দাদা লোকেশ্যনটো কৰিব আমাৰ লোকেশ্যন হৈ গ'ল এখন নৰ্থ লখিমপুৰ টাউন বান্ধটো মছজিদটোৰ ওচৰতে থাকে টাউন বান্ধটো কেটিএম ডিলাৰটোৰ পৰা টাউনৰ পৰা আহিলে মছজিদটো পাৰ হৈ পেলাই পাব শিৱ মন্দিৰটো পাৰ হৈ পেলাই পাব এইফালৰ পৰা আহিলে কেটিএম ডিলাৰটো পাৰ হৈ পেলাই পাব এইফালে বাইকৰ এক্সাৰচাইজ পায় ন চব এক্সাৰচাইজবিলাক A to Z এক্সাৰচাইজ পাব গিয়াৰ্ছ পাব হেলমেট মানে বাইক বুলতে মানে যি লাগে A to Z পাব এইফালে দাদা বোলে গিফ্ট দিয়ে আমাক কিবা লাষ্ট কিবা এনেকৈ বনাম আৰু যদি আপোনালোকে কিবা বস্তু লয় বাইকৰ এক্সাৰচাইজ কিবা লয় দাদা এটা গিফ্ট দিয়ে সকলোকে ন চবকে কিবা এটা নে কিবা এটা গিফ্ট থাকিব যদি ফলোৱাৰ্ছ থাকে ফলোৱাৰ্ছ হ'লেতো আৰু কিবা কিবি পাব এক্সট্ৰা মোৰ ইনষ্টা আইডি আছে তোমালোকক দেখাই দিব ফল' কৰি ল'ব আমাৰ ধেমাজি চ' গাইছ কৈ থাকোঁতে ৰাস্তা দোকান এখন পালোঁ আধা ৰাস্তা ন যিহেতু বহুত ভাগৰ লাগিছে সেইকাৰণে ORS মিক্স কৰি দিলে ORS খাই গৈছে ন তাৰপিছত ঠাণ্ডা পানী বহুত ঠাণ্ডা পানী খাই দিছোঁ বেছি খালে বেমাৰ হৈ যাব কিন্তু উপায় নাই গৰমত খাবলগীয়া হৈ যায় বহুত দীঘল ক'ব নোৱাৰিম মই চ' গাইছ কালি ভিডিঅ' চিডিঅ' নবনালোঁ আৰু কাৰণ কালি কেনে ভিডিঅ' নবনালা নেকি আৰু কালি আমাৰ ফাটি গ'ল কেনে গুগল মেপ চোৱা দাদাজন এজন একদম আমাক মানে যোনটো ৰাস্তা 20 কিলোমিটাৰ এই কৰিলে 40-50 কিলোমিটাৰ মানে কেছটো কি হ'ল আমি লোকেশ্যন চাইছিলোঁ মানে মই লোকেশ্যনটো চাইছিলোঁ মোৰ মোবাইলত প্ৰথম মানে মোৰ মোবাইলত চাৰ্জটো খতম হৈ গ'ল তাৰ মোৰ মোবাইলটো চুইচ হৈ গ'ল তাৰপিছত লোকেশ্যন চাব দিলোঁ ইয়াক যোনডোখৰ জেগা 20 কিলোমিটাৰ নহয় সেইডোখৰ 50-60 কিলোমিটাৰ চলাই দিছে এনেকুৱা গাঁৱৰ ভিতৰত সোমাইছে ইফালে ওলাব পৰা নাই ইফালে ওলাব পৰা নাই বৰ্তমান নাজানো সি গৈ আছে তাত গৈ পিনে আৰু এক্সট্ৰা ৰাস্তা সোমাই দিলে এতিয়া কি এতিয়া কি কওঁ ইয়াক আধা ৰাস্তাত শুই দিছোঁ নপৰাকৈ চাইকেল নচলাওঁ ৰাতিপুৱা পৰা চলাই পিনে গোটেই ৰাতিলৈ যদি চলাবলৈ কেনেকুৱা ভাবিছোঁ আমি 12:30 বজালৈকে চলালোঁ ৰাতিপুৱা পৰা চলোৱা ইমান ভাগৰ কাৰণে যিমান মোৰ ৰাতি লাগিছে 12টামান বজালৈকে চলালোঁ না 12:30 কিমান হ'ব 173-174 হৈ যাব নে 170 প্লাছ কিন্তু আমাৰ টাৰ্গেট আছিলে 170 এতিয়া আছোঁ নাৰায়ণপুৰৰ ওচৰতে 2 নং বৰপথাৰ আৰু এইটো কি আছিলে কমলপুৰ 1 নং কমলপুৰ আজি ব্লগটো ইমানে আকৌ লগৰ নেক্সট ব্লগত আজি ৰাইড কৰোঁ নে নকওঁ ভাবি আছোঁ কি কওঁ পাজলা টাইমত পাৰিলে ওলাই দিম ন ইমানটো পাওঁ যাম যোনে কল কৰি আছা বেয়া নাপাবা একদম মানে বেয়া হ'ল ন আজি কথাটো মই ইনষ্টাত আপডেট দিম বাৰু এতিয়া চব চ' আজিলৈ বাই বাই লগ পাইছোঁ নেক্সট ভিডিঅ'ত